Hello guys, welcome back to my YouTube channel. বহুত দিনৰ মই আকৌ ৰিটাৰ্ণ আহিছোঁ। আচলতে টাইমো পোৱা নাছিলোঁ ব্লগ বনাবলৈ। পাইছোঁ মানে অকণমান টাইম পালেও মানে অকণমান ফ্ৰী টাইম পাব লাগে যে অকণমান ভালকৈ ব্লগ এটা বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। কিন্তু তেনেকুৱা একো পোৱা নাছিলোঁ, সেইবাবে এনেকৈ আছোঁ আৰু শ্বৰ্ট ভিডিঅ'কে বনাইছিলোঁ দুই এটা। এতিয়া তাকে ভাবিছোঁ অকণমান সৰু সুৰাকৈ ব্লগ এটাকে বনাওঁ। ঘৰৰ ষ্টাৰ্টিং কামৰ পৰাই ষ্টাৰ্ট কৰি মেলি চাওঁ কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ। আৰু আজি বতৰটো বহুত ডাৱৰীয়া মানে বহুত ডাৱৰীয়া। আৰু আজি মই উঠিছোঁ 7:30 মানতে উঠিছোঁ। আজি মানে বহুত কাম পৰি আছে, আপোনালোকে চালে বলিয়া হ'ব। মানে মোৰ গোটেই ঘৰখন অৱস্থা বেয়া হৈ আছে। অকল ৰুটি চব্জি এনেকৈ দাইল ভাত যি পাৰিলোঁ যিমান বনাই মেলি ল'ৰা দুটাক মানে স্কুল আছে না, খুৱাই বাই পঠিয়াইহে দিছোঁ। আপুনি চাই থাকক, চাওকচোন মোৰ কি হৈছে অৱস্থা ঘৰখনত। চব এইখন বিচনাৰে পাৰিবলৈ আছেই, আঁঠুৱাই মানে উঠাব পৰা নাই এতিয়ালৈকে, দেখিছে নহয়। তাৰপিছত এইফালে এইবোৰতো ক'বই বাকী নাই, এইবোৰ চব পৰি খাং খাং হৈ আছে। আকৌ এখন বিচনা এইখনো আহে অৱস্থা দেখিছেই, চব তেনেকৈ আছে। এয়া খাই বৈ এতিয়া গৈছেহে, এতিয়া লাহে লাহে চিজিল লগা নেভাবিব লেতেৰা পেতেৰাকৈ ৰাখোঁ। অকল মানে জাষ্ট এতিয়া মই গেছটোহে চফা কৰি লৈছোঁ, বেলেগ একো কাম কৰিব পৰা নাই। গেছটো আচলতে লেতেৰা হৈ থাকিলে মোৰ ভাল নালাগে, সেইকাৰণে গেছটো অকল চফা কৰি ল'লোঁ। তাৰপিছত এয়া দেখিছে বেলেগ একো বনোৱা নাছিলোঁ, ফ্ৰিজত ভৰাই মই অকল অলপ আলু ভাজি বনালোঁ। তাৰপৰা এয়া ল'ৰাকেইটাই খাই যোৱা এই আধাটো এয়া দেখিছেনে, দাইল অকণমান বনালোঁ, কুকাৰত সেয়া ভাত বনাই থৈছোঁ। তাৰপিছত এইখিনিতো দেখিছে চোৱা, এইখিনি গাহৰি দানা, গাহৰি লোকৰে গাহৰি, তেওঁলোকক দিবলগীয়া মানে আছে, তেওঁলোককে দিব লাগিব। তাৰপিছত এইখিনি দেখিছেই গোটেইখিনি নষ্ট ভষ্ট হৈ আছে, ক'বই বাকী নাই। এই কিতাপ পত্ৰ এয়া দেখিছে নহয়, দুইটাই এতিয়া এখন কৰি থৈ গৈছে। মই এতিয়া চফা কৰি থাকিম আৰু লাহে ধীৰে, উপায় নাই, কি কৰিম আৰু। ইয়াত আছে মোৰ মুৰ্গী, পোৱালি ওলাইছেহে, হ'লেও বৰ খাতাৰনাক আছে, দেখিছেনে। এয়া পোৱালিকেইটা দেখিব, এই নোলাবা ওলাই দিয়ে। ঠাণ্ডা বতৰ সেইকাৰণে উলিয়াব বিচৰা নাই, দেখিছেনে। এইকেইটা পোৱালি 11টা ওলাইছে, তাকে মনটো বেছি ভাল। আৰু এইপিনে চব এইখিনি বাচন, কিমান বাচন গোট খাই আছে, ক'বলৈ বাকী নাই। বতৰটো হৈছে এইটো ৰূপ, বতৰ বহুত বেয়া, বতৰৰ কথা ক'বই নালাগে, বহুত মানে বহুত বেয়া বতৰ। তাকে এখন মই এতিয়া কেতিয়া কাম কৰি কেতিয়া আজৰি হ'ম মই ভাবিয়েই পোৱা নাই। গোটেইখন বাজিলেতো এতিয়া 9টা বাজিলে, 9টালৈ 5 মিনিট আছে, দেখিছে নহয় কিমানখন কাম, দেখিছে নহয়। ইছ ৰাম ৰাম, কি মই নিজে ভয় খাইছোঁ কেতিয়া কাম হ'ব, শেষ হ'ব। আৰু আজিকালি আগতেতো ওচৰতে মানুহ আছিলে, মাতিলে আহে, পইচা 100 টকা দি দিলে হয়। আজিকালি ঠাণ্ডা বতৰ বুলি আহিবও নিবিচাৰে, কি কৰিম এতিয়া, অকলে কৰিব লাগিব। যিমান মাতিছোঁ নাই, অহা নাই। চাউল এনেকৈ পৰিয়ে আছে, আপোনালোকক দেখাইছিলোঁ এই বস্তাবোৰ, চাউল তেনেকৈ পৰি আছে, নাই এতিয়ালৈকে। মই ইমান মানে মাতিছোঁ আৰু কেইবাবাৰো, আহিব নিবিচাৰে। এতিয়া যুঁজৰ বস্তুটো মাতিলে আমি এতিয়া কৰি থাকোঁ আৰু লাহে ধীৰে কাম, ঠিক আছে। আকৌ লগ পাম। ফাইনেলি সকলোবোৰ কাম চাম কৰি চব হ'ল আৰু এতিয়া অকণমান ভাত কেইটামান খাই ল'লোঁ, গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ। গৰম পানী কেটলিত পাতি লৈছোঁ, নহ'লে বহুত ঠাণ্ডা বতৰ, কেনেকুৱা বহুত বেয়া বতৰ, দেখিছেনে। বতৰ মানে তামাম বেয়া, বহুত বেয়া বতৰ। তো এতিয়া আমি ল'ৰাকেইটাতো নায়েই, মুৰ্গীকেইটা চাই থাকিবলগীয়া হৈছে, গোটেই খচি মচি বৰবাদ কৰি পেলাইছে। উপায় নাই, নিজৰে বস্তু লোকৰ বস্তু হ'লে চাহকৈ খেদিলোহেঁতেন, এতিয়া নিজৰ হয় নাই, এতিয়া খেদিম কেনেকৈ, নিজৰ ঘৰতে থাকিব নিজৰ বস্তুটো। ভাত কেইটামান খাই এতিয়া এয়া দেখিছে ব্লেংকেট লৈ লৈছোঁ, ব্লেংকেট লৈ অকণমান বোলো পৰিয়ে দিওঁ। কাম চাম কৰিতো আজৰি, টিভিটোকে এয়া অন কৰি লৈছোঁ, টিভিটোকে অকণমান চাওঁ বুলি ভাবিছোঁ। এতিয়া ল'ৰা দুটাতো নাহেই, দেৰি আছে সিহঁতৰ, বহুত দেৰি আছে। এয়া চব কাম আজৰি কৰি ল'লোঁ। ভাবিছিলোঁ আজি মানে বহুত টাইম, 1:30মান বাজি যাব, বেছি টাইম নালাগিলে যেনিবা। 12টা বাজিছে এতিয়া, দেখিছে পূৰা কাটা 12টা, দেখিছেনে। 12টা বজাত পূৰা আজৰি হৈছোঁ মই। একো মানে এতিয়া কিনো কৰিম, এতিয়া অলপ ৰেষ্ট ল'ম, অকণমান মোবাইলটো পিটিকিম ল'ৰাকেইটা নহালৈকে। তাৰপিছত চাওঁ আৰু কি কৰোঁ। টাউন যাবলগীয়া আছিলে, কিন্তু মানুহজনৰে ইমান কাম,
অকলে এতিয়া লগৰজনী লগ ধৰিলোঁ, লগৰজনী নাযায়, নিজে এতিয়া অকলে যাবলৈতো নোৱাৰোৱেই আৰু গৈ ভালো নালাগে অকলে অকলে, সেইটো কাৰণে মানুহজনক লগ ধৰিছোঁ। জানো কি হয়, এতিয়া বেংকলৈ যোৱা কথা আছিলে, চাওঁচোন কি ফুৰিবলৈ অহা মজাও অলপ বেলেগ, অলপ ফুৰিবও লাগে। দেখিছেনে কেইটা বাজিলে এতিয়া? 4:30 বাজি গ'ল। সেও ঠাণ্ডা গুচাই নাই, দেখিছেনে? মোজা চোজা পিন্ধি এয়া পূৰা বহুত ঠাণ্ডা। ল'ৰা দুটা আহিলে, ল'ৰা দুটাক পঠিয়ালোঁ টিউশ্যন। মই অকণমান এনেই আৰু ওলাই মেলি আহিলোঁ। ভণ্টি আহিলে, ভণ্টিক অকণমান আগবঢ়াবলৈ আহিলোঁ। নাজাৰা নক'ব আৰু, বহুত বেয়া খাতৰা নাজাৰা হৈ আছে ন হা খাতৰা বুলি কোৱা আকৌ, এই জোৰেকৈ কোৱা কি খাতৰা নাজাৰা হৈ আছে। এয়া নন মাকে কৈছে মোক নুলিয়াব বোলে। নন মাকে কৈছে নুলিয়াব, হয়নে? ঠাণ্ডা বতৰ হ'লেও বগৰী খাওঁ ন? খাওঁ আৰু বগৰী বহুত মজা লাগে। বগৰী খাই মোৰ বহুত ভাল পাওঁ। আচলতে বগৰী বুলি নহয়, সকলো টেঙাই মই বেছি ভাল পাওঁ। জলকীয়া চুবাই খাম আৰু ন? এইখিনি নিমখ খুন্দিবলৈ টাইম নাই, মুঠতে চুবাব লাগে, খাব লাগে। দাঁতে খুন্দা নাই আৰু এতিয়া কাৰণে। হেল্ল' গাইজ, এতিয়া সন্ধিয়া 5:30মান টাইম হৈছে। এতিয়া মই ল'ৰা দুটা টিউশ্যন পঠিয়ালোঁ, টিউশ্যনৰ পৰা এতিয়া আহিব সময় হৈছে। মই সিহঁতলৈ কি বনাই ৰাখিছোঁ দেখাম। আচলতে প্ৰথমতে এয়া গাখীৰ অলপমান গৰম কৰি লওঁ। গাখীৰকণ গৰম কৰাৰ পিছত কি কৰিম মানে আৰু সিহঁতিও আহক, অহাৰ পিছত আমাৰ আচলতে অভ্যাস হ'ল তিনিওটাই এনেকৈ এগিলাচ গাখীৰ খাই, দেখিছেনে? 3টা গিলাচ, এয়া গাখীৰ হৈছে আধা লিটাৰ, 3টা এনেকৈ খাম। চব সমান অকণো, মই লাগিলে অকণমান কমেই খাম বাৰু, একো নাই, হয়নে? আকৌ এইটোতে এতিয়া পাতি দিম অলপমান গৰম, এইটোতে আউডালিব মানে নুধুলোঁ বস্তুটো, একো নহয়। মই ইয়াত এতিয়া পাতিম এটা বস্তু, চাই থাকক। এইটো হৈছে অ'টছ। অলপ মানে সন্ধিয়া ইয়াৰ অকণ খাই দিলে পেটটো বহুত আৰাম পাই থাকোঁ, কাৰণ ভাতটো বহুত টাইম লাগে। ভাত মানে 10টা 10:30 বাজি যায় যে, সেইকাৰণে ইয়াৰে কেইচামুচমান ইয়াত বনাই দিওঁ। মই আচলতে অ'টছটো কেনেকৈ বনাই মই আচলতে আগতে নিজেও নাজানো, এতিয়াও মই বেছি ইমান হেৰি নবনাওঁ। মই অলপমান গাখীৰ দি, প্ৰথমত পানী অলপ দি, তাতে 6-7 চামুচমান অ'টছ দি মেলি, তাৰপৰা উতলি থাকোঁতে 2-3 মিনিট মানে অলপ নৰমত, অলপ নৰম হোৱালৈকে আৰু, বেছি নহয়, একদম কম স্কিনত, তেনেকৈ অলপকৈ হেৰি কৰোঁ, উতলাওঁ। তাৰপিছতহে মই তাৰপিছত দি দিওঁ অলপ কাজু বাদাম আজি নাই, কাঠবাদাম আছে, কাঠবাদাম আনি থোৱা আছে, তাৰে 3টা জোখাকৈ আৰু 9টামান দি দিম। তেনেকৈ মই আপোনালোকক দেখুৱাম কেনেকৈ বনাওঁ, সঠিককৈ ইমান নাজানো। আপোনালোকে কোনোবাই যদি ভালকৈ জানে মোক প্লিজ অলপ বুজাইও দিব। মই ইমান খাছ নাজানো, বেলেগৰ পৰা যেনেকৈ মই ফাৰ্ষ্ট টাইম যেতিয়া আনিছিলোঁ, তেতিয়া মোক বেলেগ এজনে কৈ দিছিলে এনেকৈ বনাই খাই বুলি, তো মই তেনেকৈয়ে ইউজ কৰি আছোঁ বস্তুটো। ঠিক আছে, কাঠবাদাম এনেকৈ দি দিম, জুখি দিম। এইটো 3টা এনেকৈ, তাৰপিছত এইটো 3টা, 6টা, 3টা হ'ল, 9টা। আহিলা? এয়া ল'ৰা দুটা এয়া টিউশ্যনৰ পৰা জাষ্ট আহিছে। চাইকেল ভৰালা? বহুত দূৰৰ পৰা আহিছে, কিন্তু ওচৰতে হ'লেও চাইকেল লৈহে যায় আৰু। চাইকেলখন মই আচলতে ছাগলী গঁৰালত উঠাই থৈছিলোঁ, এতিয়া নমাই নিজে চলাবলৈ লৈছে আৰু। বেয়াও লাগে, 2 বছৰ দিন এনে গঁৰালতে ভৰাই থোৱা থাকিলে, তলা মাৰি ভৰাই থ'লোঁ। এয়া দেখ চক, জানো কেনেকৈ বনাই, ইমান সঠিককৈ নাজানো, বনাইছোঁ আৰু। তেনেকৈ বনাই আচলতে মই তেনেকৈ বনাই খাই আছোঁ।
শেষত অলপ গাখীৰ ঢালি দিম চেনি দিবলৈ থাকিলেই পায়সৰ নিচিনাহে লাগে হেউৰা খালেহে গম পোৱা যায় এইটো ওটছ বুলি নহ'লে পায়সৰ নিচিনাহে দেখি পাওঁ নিজেও এয়া খোৱা এয়া চব ৰেডি খাই বৈ এতিয়া ল'ৰা দুটাও কিতাপ পঢ়িব ময়ো অকণমান বহিয়ে দিব লাগিব টেষ্টি লাগিব নে বাৰু হা লাগিব ন আহা নামি আহা ইহঁতৰ লগত আচলতে ময়ো অকণমান খায়ে দিওঁ আৰু গৰম আছে ন বহুত গৰম আছে ইমান ধুনীয়া ধুনীয়া ডিজাইন বিমল তাইন এড্ৰেছ দি দিছে 15,440 বনি গ'ল আৰু পানী কাপোৰ নলয় নি ল'ব আচলতে দিনতে টাউন যাম বুলি ভাবিছিলোঁ বেংকলৈ যাম বুলি কিন্তু দিনত যোৱা নহ'ল সন্ধিয়া গ'লোঁ সন্ধিয়া গৈ আচলতে মোৰ লাভেই হ'ল 14 তাৰিখে ফেব্ৰুৱাৰী 14 তাৰিখে মোৰ বাৰ্থডে আছে বাৰ্থডে গিফ্ট এটাই গিফ্ট দি আহিলোঁ আঙুঠি এটাই গিফ্ট দি আহিলোঁ তাকে মনটো ভালো লাগিছে গিফ্ট যে পাই মেলি আগে নিজে দেখি মেলি পালোঁ যে সেইকাৰণে ভাল লাগিছে তাকে ভাল মানে বহুত ফূৰ্তি লাগিছে আৰু হাজবেণ্ডে দিছে আঙুঠি এটা আৰু কি লাগে তাকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু দেই বহুত ভাগৰো লাগিছে আচলতে মই পাহৰি থাকিলোঁ যে মই যে ভিডিঅ' কৰি আছিলোঁ ব্লগ যে বনাই আছিলোঁ মই পাহৰি থাকিলোঁ আকৌ এতিয়া মনত পৰিছে মই ব্লগ বনাই আছিলোঁ থেত কি যে দিমাগ আৰু আচলতে নবনাই পাহৰিয়ে থাকিলোঁ ইমানটো স্মাৰ্টো নহয় যে বনাই থকা সেইটো কাৰণে এতিয়া আজিলৈ ইমানতে আৰু আপোনালোকো বেছিকৈ চাই আমনিও পাব পাৰে নহয় সেইকাৰণে বাই বাই আৰু আপোনালোকো ভালকৈ থাকক ময়ো ভালকৈ থাকোঁ আৰু যদি পিছলৈ আৰু পাৰোঁ অলপ চলপকৈ 2 এটা এনেকৈ দিম আৰু বেছিকৈ নোৱাৰোঁ মানে বহুত প্ৰব্লেম হয় একেবাৰে বেছি প্ৰব্লেম হয় দিব একেবাৰে নোৱাৰোঁ আজিলৈ ইমানতে সামৰিছোঁ বাই বাই গুড নাইট